Hello, Namaskar, Bandhu Bandhavi Hokal, and welcome to our channel Smart Study with Rahul Sir. Okay, so আমি already দুটা ভিডিও কৰিলো ডাইসৰ ওপৰত part 1 and part 2 আৰু আজি হৈছে আমাৰ ডাইসৰ ভিডিও part 3 ঠিক আছে আৰু আজি ভিডিওটোৰ পিছত আমাৰ ডাইসৰ সম্পূৰ্ণ সিলেবাসখন কমপ্লিট হৈ যাব আৰু আজিৰ ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় আসলতে আমি যেই দুটা ভিডিও কৰিলো তাত আসলতে ডাইসৰ যি দুটা কৰিলো সেই দুটাত আসলতে ইমান টান আমাৰ ইমান টান মানে সাম বিলাক আমি কৰা নাই আজি অলপমান তাতকে বেছি হাৰ্ড হ'ব কিন্তু বুজি পালে সেম কনসেপ্ট একে হয় ফাৰ্স্ট ভিডিও এন্ড সেকেন্ড ভিডিওটোৰ দৰে আৰু গটিকে বলক পলম নকৰো আজি আমি ভিডিওটো ষ্টাৰ্ট কৰো So, সকলোকে পোনপ্ৰথমে মই কৈছো সকলে নিজৰ বহি কাগজ কলম যাতে ৰেডি কৰি এই ক্লাছটো কৰে মই যেনেকৈ কৈছিলো আৰু মই দেখিছো যে ভিডিওটোত যিমান সকলে চাইছে সিমান সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই গটিকে মোৰ ভিডিওটো যেন চাই উঠি সকলে যেন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু আপোনালোকৰ কমেন্টছবোৰ জনাই মোক কেনেকুৱা পাইছে যদি বেয়া হৈছে বেয়া হোৱা বুলি ক'ব ভাল হলে ভাল হোৱা বুলি ক'ব বেয়া হলে মই নিজকে ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰিম আৰু যদি ভাল হৈছে দেন মই মোটিভেট লৈ আকৌ মই বেছিকে ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু যেহেতু মই ৰিজনিং আৰু ম্যাথছ ইয়াত শিকোৱা কথা কৈছো আৰু লাহে লাহে মই ম্যাথছ আৰু ৰিজনিংৰ শৰ্টছ পুৰা আপলোড কৰিম আৰু এই ৰিজনিংৰ পিছত মই এই ৰিজনিংৰ ভিডিওৰ পিছত মই আপোনালোকৰ বাবে ম্যাথ সিৰিজটো ষ্টাৰ্ট কৰি দিম ঠিক আছে আৰু আপোনালোকে সাইমালটেনিয়াছলি ম্যাথছ এণ্ড ৰিজনিং পাই থাকিব সো ঠিক আছে আজি আমি শিকিম Open dice chapter to is a very important প্রত্যেকটা কোয়েশ্চন মানে কি প্রত্যেকটা এক্সামতে এটা কোয়েশ্চন কমন আহে এই ওপেন ডাইসৰ পৰা আৰু আমাৰ এডিআৰি তো আহে কিন্তু সেন্ট্রাল এক্সাম তো প্রত্যেকটা এক্সামতে আহে সেন্ট্রাল আৰু আমাৰ এসআই এক্সামতো এই ওপেন ডাইসৰ কোয়েশ্চন আহে সো ঠিক আছে তেতিয়া হলে চাবলৈ যাও যেহেতু অপোজিট নাম্বাৰে আমাৰ ডাইসৰ মেইন বস্তু হয় এই আমি অপোজিট নাম্বাৰটো লোৱাৰ কাৰণে আমি কি কৰিম এটো হৈছে ওপেন ডাইস মানে ডাইসটো হয় এটা ডাইসটো এটা কি ঘনক হয় নে নহয় মানে এটো কি হয় এটা স্কয়াৰ হয় ঠিক আছে এই স্কয়াৰটো যদি আমি খুলি দিও তেতিয়া হলে এনেকুৱা হ'ব সো নম্বৰ 1 2 3 4 5 6 থাকে হয় আৰু যদি ডাইসটোত এনেকৈ থাকে যদি ওপেন ডাইস যদি ডাইসটো ওপেন কৰি দিয়া হয় তেতিয়া হলে এনেকুৱা হৈ যাব পাৰে ঠিক আছে আৰু ইয়াত 1 না থাকি 2 থাকিব পাৰে 3 থাকিব পাৰে সো প্ৰত্যেকটা বক্সত বেলেগ নাম্বাৰ থাকিব পাৰে ঠিক আছে তেতিয়া হলে আমি যদি এই ইয়াৰ পৰা আমাৰ অপোজিট নম্বৰ বিচাৰিব লাগে তেতিয়া হলে আমি কি কৰিম সো পোন প্ৰথমে আমি লম এইটো 1 এইফালে চাইছো এইফালে মই কৰি দিছো যদি হে এটো আমি এনেকৈ লৈছো ইয়াতে কি আছে 1 2 3 আছে ঠিক আছে এটোৰ লগত এটো মিলোৱা নাই মই জাস্ট ইয়াতে এটা एग्जांपल দি দিছো 1 2 3 আছে সো আমি যদি চাবলৈ যাও 1 ৰ অপোজিট নাম্বাৰ কি হ'ব পাৰে 1 ৰ অপোজিট নাম্বাৰটো হ'ব 1 ৰ পিছত থকা 2 টো এৰি দিব লাগিব আৰু তাৰ পিছত থকা মানে অল্টাৰনেট নাম্বাৰটোকে অপোজিট নাম্বাৰ হয় ঠিক আছে সো 1 ৰ অপোজিট কি হ'ব 1 অপোজিট 3 ঠিক আছে এইটোত কি হ'ব পাৰে a b c আছে সো a ললো আমি বি এৰিলো তাৰপিছত সি ললো ঠিক আছে তাৰ মানে এ ৰ অপোজিট কি হ'ব এ ৰ অপোজিট সি হ'ব বুজি পাইছে ঠিক আছে তেতিয়া হলে ইয়াৰ কোৱেশ্চন দিছে অপোজিট অফ 2 কি হ'ব পাৰে অপোজিট অফ 2 কি হ'ব পাৰে 2 এটো আছে 2 2 ৰ পৰা অপোজিট অফ 2 টো চাবলৈ যাম আমাৰ এনেকৈ আছে হয় সো অপোজিট অফ 2 যদি এটো চাবলৈ যাও তেতিয়া হলে কি হ'ব 2 ললো 5 এৰিলো দেন 4 ললো তাৰমানে 2 ৰ অপোজিট কি হ'ব आंसर 4 মই ভাবো সকলে বুজি পাইছে সো থ্যাংক ইউ তাৰছত লওয়া হওক আমি কেইটামান কোৱেশ্চন এটো হৈছে কোৱেশ্চন নম্বৰ 2 ঠিক আছে সো আমাক ইয়াত লাগে কি অপোজিট অফ সি ৰ অপোজিট কি হ'ব পাৰে এটো হৈছে আমাৰ ওপেন ডাইস এটো হৈছে সি ওকে সো ৰ অপোজিট কি হ'ব পাৰে সি টো আমি ললো d2 এৰিলো এন্ড e2 ললো তাৰ মানে ৰ অপোজিট কি হ'ব পাৰে e হ'ব পাৰে ঠিক আছে কাৰণ ৰ লগত অল্টাৰনেট নম্বৰ কোনফালে হ'ব এইফালে হ'ব হয়নে নহয় ঠিক আছে যদি আপোনালোকে এইফালে এটা থাকিল হয় তেতিয়া হলে এইটো লব পাৰিলে হয় আৰু এটাহে থাকিব এটা সাইডতে থাকিব ওপৰ ফালে যদি থাকে এইফালে নাথাকে
ওপৰ ফালে যদি থাকে তল ফালে নাথাকে গতিকে আপোনালোকে ওপৰটো যেহেতু ওপৰ ফালে দি আছে ওপৰ ফালতটোৱে চাব ঠিক আছে ওকে এইটো এটা কোৱেশ্চন নেক্সট কোৱেশ্চন অপজিট অফ ও এইটো হৈছে ও এফালে চাওক এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট অলপ মনোযোগ দিব অপজিট অফ ও এইটো হৈছে ও এটি আছে @ এইটো হৈছে কি এইটো কপিৰাইট এইটো হ্যাশট্যাগ পাৰ্চেন্টেজ আৰু এইটো ডলাৰ সিম্বল ইয়াতে লাগে কি অপজিট অফ ও ওৰ অপজিট কি হ'ব পাৰে ওৰ অপজিট এইটো হৈছে ও আৰু এইটো বাৰু আমি এইটো ধৰিলো এইটো এৰিলো ইফালেতো ইয়াত নাম্বাৰ নাই ইয়াতেও নাই ইফালেও নাই গতিকে আমি কি কৰিম ফাৰ্স্ট টাইম আমি ইয়াৰ অপজিটটো চেক কৰিম যিকিটাৰ অপজিট আমি বিচাৰিব পাৰো ফাৰ্স্ট আমি সেইকিটাৰে অপজিটটো চেক কৰিম ঠিক আছে @ ৰ অপজিট কি হ'ব এটো এৰিলে হ্যাশট্যাগ হ'ব @ অপজিট হ্যাশট্যাগ @ ৰ অপজিট হ'ল হ্যাশট্যাগ এইবাৰ হ'ব কি কপিৰাইটৰ অপজিট কি হ'ব পাৰে হ্যাশট্যাগ যদি এৰো পাৰ্চেন্টেজ হ'ব পাৰে ইয়াৰ অপজিট এইটো তাৰ পিছত আপোনাৰ কপিৰাইটৰ অপজিট হ'ব আপোনাৰ এটো কি পাৰ্চেন্টেজ ঠিক আছে বাকি থাকিল কি এইটো হ'ল এইটোৰ অপজিট এইটো হ'ল এইটোৰ অপজিট এইটো হ'ল বাকি থাকিল কি ও আৰু ডলাৰ সো যি দুটা বাকি থাকে সেই দুটাই এটা আনটোৰ অপজিট হয় সো বাকি থাকিল কি ও এণ্ড ডলাৰ ওকে তাৰ মানে ওৰ অপজিট কি হ'ব ডলাৰ বুজি পাইছে সো আনসাৰ উইল বি ডলাৰ মই ভাবো সকলোৱে কোৱেশ্চন কেটা বুজি পাইছে সো আমি নাম্বাৰ 2 ভিডিওত আলোচনা কৰাৰ দৰে যদি আমি অপজিট সাৰফেস লও হয় যদি অপজিট সাৰফেস লও তাতে কি হ'ব নোৱাৰে অপজিট নাম্বাৰ বা অপজিট সাৰফেসৰ থকা সেই সিম্বলটো হিহত দুটা একেলগে আমি দেখিব নোৱাৰো ঠিক আছে একেলগে থাকিব নোৱাৰে আৰু হিহতে একেলগে থাকিব নোৱাৰে আৰু হিহত দুটা যদি এটাও নাথাকে তেতিয়া হলে আমি সেই ডাইসটো আমি কি লম আমি মানি লব নোৱাৰো বুজি পাইছে তাৰ মানে এইটো সক एग्जांपल দিছো মই এৰ অপজিট সি হয় হ'ব এৰ অপজিট যদি সি হয় ইয়াতে কি আছে এও আছে সিও আছে গতিকে এইটো ডাইস আমি কি লব নোৱাৰো ওকে ইট শুড বি ইনকারেক্ট আৰু এৰ অপজিট সি হয় বাট ইয়াত এও নাই সিও নাই আৰু এইটো আমি কি লব নোৱাৰো এইটো আমি ডাইস আমি অপজিট বুলি আমি লব নোৱাৰো সো বুজি পাইছে সকলোৱে নিশ্চয় ইয়াত দুইটাই আছে আৰু ইয়াত এটাও নাই যদি হে ইয়াত এ বা সি থাকিল হয় তেতিয়া হলে আমি লব পাৰিলো হয় এ নহলে সি থাকে হলে আমি লব পাৰিলো হয় ঠিক আছে সো নেক্সট কোৱেশ্চন স্টাৰ্ট কৰিছো এটো এটা ওপেন ডাইস এটো হৈছে PYQ এটো কোৱেশ্চন আহিছে অলৰেডি A B C D E F আৰু এই ডাইসটো যদি আমি বন্ধ কৰি দিও কোনটো ডাইস হ'ব ইয়াতে ডাইস দিয়া আছে চাৰিটা ফার্স্ট আমি কি লম অপজিট লম A কাৰ অপজিট C D F F ৰ অপজিট বাকি কি থাকিল B and E A ৰ অপজিট C অলৰেডি মই শিকাইছো D ৰ অপজিট F হ'ব বাকি কি থাকিল B and E সো B ৰ অপজিট কি হ'ব B ৰ অপজিটও হ'ব E ঠিক আছে সো বন্ধ কৰিলে কোনটো ডাইস হ'ব এই ডাইসটো যদি আমি বন্ধ কৰি দিও ওপেন ডাইসটো যদি ক্লোজ কৰি দিও ক্লোজ ডাইস কোনটো হ'ব এইটো চাইছো ইয়াতে কি আছে A B C আছে ঠিক আছে সো A আৰু C কি আছে একেলগে আছে দুটা সো তেতিয়ালে আমি এইটো ডাইস লব নোৱাৰো এটো চাও EDF মানে কি D and F তো একেলগে আছে এডজাসেন্ট হৈ আছে তেতিয়ালে আমি এই ডাইসটো ক্যান্সেল কৰিব লাগিব লব নোৱাৰো এটো ডাইস চাও DCA A and C কি হয় এটা এন্টুৰ অপজিট হয় আৰু ইয়াত দুইটা আছে ইয়াতে লব নোৱাৰিম বাট এটো কি হয় B কাৰ অপজিট E ইয়াত E নাই D কাৰ অপজিট F ইয়াত F নাই A কাৰ অপজিট C সো ইয়াত নাই গতিকে ইয়াতৰ কি কৈছে এটা আছে ইয়াৰ অপজিট সাৰফেস কেখন ইয়াৰ লগত নাই গতিকে আনসাৰ শুড বি what B ওকে বুজি পাইছে সো নেক্সট কোৱেশ্চন হৈছে এটো ওপেন ডাইস দিয়া আছে 2 3 5 1 3 6 4 ইয়াৰ অপজিট কেটা উলাই লৈছো 1 or 6 2 or 5 and 3 or 4 এটা এৰিলো এটা ললো ঠিক আছে তেতিয়ালে ইয়াতে কোনটো হ'ব 2 3 1 ইয়াতে আছে নেকি 2 লগত 3 নহয় 3 1 ৰ লগত 6 আছে ওকে 2 ৰ লগত 3 ৰ লগত কি আছে 4 আছে ওকে এটো চাইছো 4 ৰ লগত 3 4 and 3 ওকে মিলি আছে গতিকে এটো আমি লব নোৱাৰো
ইয়াতে কি আছে 3 and 4 3 and 4 এটা এনটোৰ অপজিট গতিকে এইটো ল'ব নোৱাৰো 1 and 6 এটা এনটোৰ অপজিট গতিকে এইটো ল'ব নোৱাৰো গতিকে এনসাৰ কারেক্ট এনসার ইজ 3 1 কোনো ধৰণৰ ইয়াত নাই 1 আছে 1 ৰ অপজিট 6 হয় ইয়াত নাই 3 ৰ অপজিট 4 হয় ইয়াত 4 নাই 2 ৰ অপজিট কি হয় 5 হয় ইয়াত 5 নাই গতিকে আনসার উইল বি কারেক্ট ওকে এইবাৰ কিন্তু কোৱেশ্চনটো অলপ উলুটা যি কোৱেশ্চন কৰি আছিল যে এনেকৈ ওপেন ডাইচবোৰ দিয়া আছিল আৰু ক্লোজ ডাইট এটা বিচাৰিছিল ঠিক আছে আৰু ইয়াতে দিয়া আছে কি ওপেন ক্লোজ ডাইচ দিয়া আছে আমি ওপেন ডাইচ চাব লাগে যে এই ডাইচ দুটা যদি আমি ওপেন কৰি দিও তেতিয়ালে কোন এই দুটা ডাইচৰ আমি ফৰ্মুলাটো ইউজ কৰি আমি ইয়াৰে কোনটো ডাইচ কারেক্ট হ'ব সো সেই ডাইচটো আমি উলাব লাগে ওকে সো ফার্স্ট আমি কি লম কি হ'ব 7 and 4 7 ইয়াতে আমি যদি চাব যাও 7 and 4 কি হ'ব লাগিব ফার্স্ট আমি এটো ডাইচ চাইছো এটো বাৰু হয় কাৰণে মই এটো ফার্স্ট আমি এটো বুজাই দিছো চাব 3 ইয়াতে কি আছে 7 and 4 7 4 মানে কি 7 4 ৰ অপজিট হয় আৰু 7 and 4 একেলগে আছে নেকি ডাইচত আছে গতিকে আমি এই ওপেন ডাইচটো আমি ল'ব নোৱাৰো ওকে সো এটো চাইছো 5 and 8 5 and 3 and 4 3 and 4 বাৰু নাই কিন্তু 5 and 8 আছে নে নাই 5 and 8 কি হ'ব এটা আনটোৰ অপজিট হয় আছে নে নাই আছে 5 and 4 এটা আনটোৰ অপজিট বাট কিন্তু আমি কি এই ডাইচটো আমি ল'ব নোৱাৰো কাৰণ কিয় ইয়াত 5 and 8 কি হৈ আছে একেলগে আছে হ'ব 3 ৰ অপজিট কি হ'ব 8 3 ৰ অপজিট কি হ'ব 7 5 and 8 অলৰেডি ইয়াত আছে 5 and 8 এটা আনটোৰ অপজিট গতিকে আমি এটো ডাইচো ল'ব নোৱাৰো আমি কোনটো ল'ব লাগিব এটো চাই লও 3 and 4 ইয়াত নাই ইয়াতো নাই 6 and 8 ইয়াতো নাই 6 ইয়াত আছে 8 ইয়াত আছে 3 ইয়াত আছে 4 ইয়াত আছে 3 আৰু কি হ'ব 7 and 5 7 ইয়াত আছে 5 আছে ইয়াত আছে গতিকে আমাৰ কি এটো ডাইচ আমাৰ কারেক্ট হ'ব সো বুজি পাইছে তেতিয়া হলে সকলে ওকে আৰু এই কোৱেশ্চনটো আহিছিল CGL 2022 এটো আসলতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰাই লৈছো আৰু এনেকুৱা কোৱেশ্চনবোৰে আমাৰ এডিআৰই এক্সামত অহা দেখা যায় কাৰণ আজিকালি এডিআৰই প্যাটাৰ্নবোৰো SSC CGL হক জিডি হক CHSL হক ইহতক ফলো কৰা হৈছে যেহেতু গতিকে এই কোৱেশ্চনবোৰ ইম্পৰ্টেন্টে হয় আৰু যদি কিবা বুজি পোৱা নাই তেতিয়া হলে মোক ইয়াতে কমেন্ট কৰি জনালে হল আৰু মই নেক্সট ভিডিও যেতিয়া দিম এইটো ভিডিওত বাৰু নিদু এটা মই WhatsApp গ্ৰুপ ক্ৰিয়েট কৰিম আৰু WhatsApp গ্ৰুপ ক্ৰিয়েট কৰি মই লিংকটো তাত দিম আৰু যিসকলে ইচ্ছা কৰে ভিডিওটো চাই সেই গ্ৰুপত জয়েন হৈ থাকিব পাৰে ভিডিও দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট আজিকালি নটিফিকেশন যেহেতু ইউটিউবত না যায় গতিকে মই ডাইৰেক্ট গ্ৰুপত শেয়াৰ কৰি দিম আপোনালোকে ল'ব পাৰিব আৰু কিবা আমাৰ যদি ডিসকাশন থাকে আমি ডিসকাশন সকলে মিলি জুলি কৰিব পাৰিম সো এটো এটা কোৱেশ্চন লৈছো এটো এটা ওপেন ডাইচ 6 1 4 2 5 3 ওকে সো অপোজিট অফ 1 ৰ অপোজিট কি হ'ব সেম ফৰ্মুলা 1 ৰ অপোজিট 4 এৰিলো 2 হল সো আনসার এ ইজ দা কারেক্ট ওকে এই কোৱেশ্চনটো অলপমান ডিফাৰেন্ট হয় সকলে মন দিব এইটো কোৱেশ্চন এটো এটা ডাইচ ক্লোজ ডাইচ 1 3 5 ইয়াত আছে 4 2 and 3 হ'ব ইয়াত যদি চাব যাও এটা আমাক লাগে কি এই ডাইচ দুটা মিলাই পিনে ইয়াৰে কোনটো ডাইচ কারেক্ট হ'ব যেতিয়া এই দুটা ডাইচ আমি কি কৰি দিম এই দুটা ডাইচ যেতিয়া আমি ক্লোজৰ পৰা ওপেন কৰি দিম ঠিক আছে সো তেতিয়া হলে আমি চাব লাগে অলৰেডি মই শিকাইছো যদি হে দুটা ডাইচৰ কমন দুখন যদি কমন সাৰফেস থাকে ঠিক আছে এইখন কমন সাৰফেস থাকে তেতিয়া হলে তাক কি বুলি তাৰ অপোজিট সাইড কেনেকৈ লোৱা হয় ক্লকৱাইজ ডাইৰেকশনত আমি লও ক্লকৱাইজ ইয়াতে 3 ললো 3 পিছত কি আছিল 5 ললো 5 ৰ পিছত কি আছে 1 লল ওকে 3 4 2 3 4 sorry 6 this is 6 not 4 3 6 2 okay so 3 ৰ অপোজিট কি হ'ব 5 1 ৰ অপোজিট কি হ'ব 2 okay আৰু 3 ৰ অপোজিট কি হ'ব 3 ৰ অপোজিট যদি আমি চাব যাও ইয়াত নাই কি ইয়াত নাই 4 গতিকে এটো আমি উলাই ললো
হ'বনে ওকে সো এতিয়া যদি আমি চাবলৈ যাওঁ যদিহে এনেকুৱা যদি কমন নাম্বাৰ থাকে কমন সাৰফেস বা কমন নাম্বাৰ থাকে আৰু যদি আমি অপোজিট সাইডটো এনেকৈ আমি ওপৰ তলকৈ উৰাব লাগে তেতিয়াহ'লে ইয়াৰ ডাইচ চুজ কৰা সিস্টেমটো অলপমান বেলেগ ইয়াৰ ডাইচ চুজ কৰা সিস্টেমটো কিয় অলপমান বেলেগ মানে ইয়াতে কি হয় ইয়াৰ অপোজিট কি 5ৰ অপোজিট হৈছে 6 বাট ইয়াতে কি আছে 5 and 6 একেলগে আছে ওকে সো একেলগে থাকিলে আমি এই ডাইচটো ল'ব নোৱাৰো ইয়াতো 5 and 6 একেলগে আছে গতিকে এইটো ডাইচো আমি ল'ব নোৱাৰো ইয়াতে যদি চাব যাও 4 and 5 this is what 5 and 6 এটো 6 হয় and এটো 5 হয় 5 and 6 কি আছে একেলগে আছে গতিকে আমি এইটো ডাইচো ল'ব নোৱাৰো যদি ইয়াতে চাব যাও ইয়াতে কি হ'ব 5ৰ অপোজিট কি হ'ব 5ৰ অপোজিট 6 এটো মিলি আছে ওকে 1ৰ অপোজিট কি হ'ব 1ৰ অপোজিট 2 হ'ব ওকে 3ৰ অপোজিট কি হ'ব 3ৰ অপোজিট 6 হ'ব ইয়াত অপোজিট সাইন কিটা ধুনিয়াকে মিলি আছে যেহেতু এটো ওপেন ডাইস আৰু ওপেন ডাইসৰ মই এইটো কি আপোনাৰ লগৰ নাম্বাৰ চুজ কৰা মই সিস্টেমটো অলৰেডি দেখাই দিছো যদি এটো 1 হয় এটো যদি 2 হয় এটো যদি 3 হয় এটো যদি 4 হয় ঠিক আছে সো 1ৰ অপোজিট কি হ'ব 3 হ'ব যদি 2 এৰি দিও 2ৰ অপোজিট কি হ'ব 4 হ'ব ইয়াত যদি 5 হয় এটো যদি 6 হয় 5ৰ অপোজিট কি হ'ব 6 হ'ব আৰু ইয়াৰ মতে এইটো বস্তু মিলি আছে যেহেতু এটোত কি আছে অপোজিট নাম্বাৰ কিটা হে আছে গতিকে এই কোৱেশ্চনটো থিয়ত আগৰ কোৱেশ্চন কেইটাতকে অলপমান বেলেগ নহয় আসলতে আপোনালোকে কি কৰিব এই কমন নাম্বাৰ ক্লকৱাইজত যে আমি লৈছিলো নাম্বাৰ 2 ভিডিঅত সেই ভিডিঅটো এবাৰ চাই ল'ব পাৰে নহলে আপোনালোকে যদি বহিত লিখি লৈছে সেইখিনি বস্তু চাই ল'লে আপোনালোকৰ বুজাত সুবিধা হ'ব তেতিয়ালে বলক আমি এটা নেক্সট কোৱেশ্চন আলোচনা কৰো সো আমি নেক্সট কোৱেশ্চনটো ষ্টাৰ্ট কৰিছো এটো কোৱেশ্চনত এটা ওপেন ডাইস দিয়া আছে এটো ডাইস সো এই ডাইসটো যদি আমি ক্লোজ কৰি দিও ইয়াৰে কোনটো আনসাৰ কাৰেক্ট হ'ব সো ফাৰ্স্ট ইয়াতে চাব লাগিব কোনটো কাৰ অপোজিট 1ৰ অপোজিট 2 6ৰ অপোজিট 4 6ৰ অপোজিট 4 and 5ৰ অপোজিট 3 because যদি আমি চাও এইটোৰ অপোজিট এইটো হল এইটোৰ অপোজিট এইটো হল বাকি কি থাকিল 5 and 3 সো 5ৰ অপোজিট কি হ'ব 3 হ'ব ঠিক আছে সো 1ৰ অপোজিট 2 এইটো ডাইসত আছে গটিকে আমি এই ডাইসটো ল'ব নোৱাৰো ঠিক আছে এটা বাৰু 5 এ থাকক নাম্বাৰটো মই দিয়া নাই তাৰ পিছত বি 5 and 3 কত ইয়াতে আছে গটিকে আমি এটো ল'ব নোৱাৰো 1 and 2 আছে অপোজিট এটা আনটোৰ অপোজিট মানে কি অপোজিট নাম্বাৰ কেইটাক না আমি একেলগে দেখিম না আমি একেলগে নেদেখিম সেই সূত্ৰটো আপোনালোকে প্ৰয়োগ কৰক না আমি একেলগে দেখিম না আমি একেলগে নেদেখিম যদি একেলগে দেখো তেতিয়া হলেও নহয় যদি একেলগে নেদেখো তেতিয়া হলেও নহয় যদি হিয় দুটাৰ এটা থাকে তেতিয়াহে হ'ব এতিয়া 432 ইহত কেইটাহে আছে ইহতৰ এটাও নাই অপোজিট নাম্বাৰ নাই 2ৰ অপোজিট কি 1 ইয়াত নাই 4ৰ অপোজিট কি 6 ইয়াত নাই 5ৰ অপোজিট কি 3 ইয়াত নাই গটিকে ইয়াৰ আনসাৰ ডি উইল বি কাৰেক্ট আনসাৰ ওকে সো নেক্সট কোৱেশ্চন ইয়াতে এনেকুৱা আছে সিম্বল ইয়াতে যদি চাব যা আমাৰ এই ডলাৰ সিম্বলটো কি হৈ যায় কি হৈ যাব ডলাৰ সিম্বলটো আমাৰ কমন হৈ যাব সো কমন হলে কি হয় ক্লকৱাইজ ডাইৰেকশন ডলাৰ এন্ড হয় আমাৰ এটো এন্ডটো ললো ডলাৰ পাৰ্সেন্টেজ এন আমি হ্যাশট্যাগ ললো সো এ ডলাৰৰ অপোজিট বাৰু আমি পিছত ইয়াতে নাই যেহেতু নালাগে আমাৰ নাম্বাৰ যেহেতু নহয় সো আমি চাম এতিয়া ইয়াত কোনটো কাৰ অপোজিট হয় সো মই কি কৈছো যদি ইয়াতে এনেকে থাকে তেতিয়াহলে আমি কি কৰিম একেলগে যেতে আমি দেখা নাপাও একেলগে দেখা পাব নোৱাৰো আমি তেনেকুৱা ওপেন ডাইস আমি চুজ কৰিব লাগিব যদি ইয়াতে চাব যোৱা যায় এটো হৈছে কি এন্ড হ্যাশট্যাগ এন্ডৰ অপোজিট কি হ্যাশট্যাগ হয় সো আমি এটো ল'ব নোৱাৰো ওকে এডাৰতৰ অপোজিট কি হয় পাৰ্সেন্টেজ সো আমি এটো ল'ব নোৱাৰো ওকে এটো যদি চাব যাও এন্ড হ্যাশট্যাগ অলৰেডি আমি চালো এন্ড হ্যাশট্যাগ আমাৰ হ'ব নোৱাৰে সো এটোও হ'ব নোৱাৰে বাট এটো যদি চাও আনসাৰ এন্ডৰ কি হয় এন্ডৰ অপোজিট হ্যাশট্যাগ ইয়াত আছে নে এন্ডৰ অপোজিট হ্যাশট্যাগ মানে
যিটো আমি কৰিছোঁ, যিটো আমাৰ হয় একচুৱেল, আমাৰ যাতে এইটো দেখা পোৱা যায়, সেইকাৰণে আমি এইটো ল'ব পাৰিম। এণ্ডৰ অপজিট হেছটেগ হয়, এট দ্য ৰেটৰ অপজিট পাৰ্চেণ্টেজ হয়, এট দ্য ৰেটৰ অপজিট কয় পাৰ্চেণ্টেজ, আৰু ডলাৰৰ অপজিট কি হ'ব? জি। ইয়াতে দিয়া নাই কিন্তু জি। চ' আমাৰ এনচাৰ ইট উইল বি কাৰেক্ট। চ' মই ভাবিছোঁ অপেণ্ডিক্সৰ যিটো এই টাইপ 1 আছিল আপোনালোকে বুজি পাইছে, আৰু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, সকলোৱে চাই ল'ব। যদি আমাৰ এনেকৈ এটা যদি কমন থাকে, কমন যদি এটা অপেণ্ডিক্সৰ যদি আমাৰ কমন, আমি যদি অপেণ্ডিক্স ওলাব লাগে অপশ্যনৰ পৰা, আৰু যদি এখন যদি কমন ছাৰ্ফেচ থাকে, তেতিয়াহ'লে আমাৰ এইটো ষ্টাইলটো অলপ বেলেগ। বাকীখিনি মই যেনেকৈ শিকাইছোঁ সেনেকৈ কৰিলে হ'ল। এইটো ষ্টাইলটো খালি অলপ মনত ৰাখিবলগীয়া, বাকী সেইবিলাক না আমি একেলগে দেখিম না আমি একেলগে নেদেখিম। অ'কে, সেইটো ষ্টাইল আমি এপ্লাই কৰিলে হৈ গ'ল। ঠিক আছে, তেতিয়াহ'লে আমি আহিছোঁ টাইপ নাম্বাৰ 2। টাইপ নাম্বাৰ 2 আচলতে এইটোক কয় জি মেথড। জি মেথড, ইয়াতে জেড যদিও দিছোঁ, ইয়াতে কয় জি মেথড, অৰ্থাৎ জি বক্স বুলি কয়। অ'কে, চ' আমাক লাগিব কি? অপজিট নাম্বাৰ। চ' 1ৰ অপজিট আমি কি লিখিছোঁ? 2 লিখিছোঁ। এইটো জেড নহয় দেই, 2। কাৰণ ফাৰ্ষ্ট এটা বক্স লৈছোঁ, ছেকেণ্ড এটা বক্স এৰিছোঁ, আকৌ তাৰে তলৰ বক্সটো এৰিছোঁ, আৰু এইটো বক্সটোৰ আমি সেই নাম্বাৰটোকে জি লৈছোঁ। কাৰণ কি? এই ষ্টাইলটো ক'ৰ পৰা আহিছে? ইয়াৰ পৰা ইয়ালৈকে আহিছে, জেড হৈছে। যদি এইটো আপোনালোকে চাব যায়, এনেকৈ আহিছে, এনেকৈ গৈছে। সেইকাৰণে, আৰু আমি সেইকাৰণে ইয়াতে 1 আছে আৰু ইয়াতে 2 আছে, সেয়ে 1ৰ অপজিট কি লৈছোঁ? 2 লৈছোঁ। যদি ইয়াতে উল্টা আছে, এ লৈছোঁ, এইটো কাটিছোঁ, এইটো কাটিছোঁ, আৰু এইটো বি লৈছোঁ। চ' এৰ অপজিট কি লৈছোঁ? বি লৈছোঁ। এইটো যদি চাব যায়, এইটো হেছটেগ, ফাৰ্ষ্ট এইটো লৈছোঁ, কাটিছোঁ, এইটোও লৈছোঁ, এইটোও কাটিছোঁ, আৰু জেড হ'বৰ কাৰণে তলফালে আহিছোঁ, মানে এনেকৈ আহিছোঁ, এনেকৈ আহিছোঁ, এনেকৈ আহিছোঁ। চ' হেছটেগৰ অপজিট কি হ'ব? এট দ্য ৰেট। নেক্সট, এইটো হৈছে এটা ট্ৰাইংগল বা ত্ৰিভুজ। চ' এইটো কাটিছোঁ, এইটো কাটিছোঁ, আৰু আমাৰ যিটো জেড হোৱাৰ কাৰণে আমাৰ কি? ইয়াৰ পৰা ইয়ালৈকে আহিছে। চ' যদি আমি ইয়াৰ ফৰ্মটো চাওঁ, এনেকৈ, এনেকৈ, আৰু এনেকৈ। চ' এইটো এটা কি? জেডে হয়, জেডৰ ষ্ট্ৰাকচাৰ হয়, ওলোটা হৈ আছে। গতিকে ট্ৰাইংগলৰ অপজিট কি হ'ব? চাৰ্কল। চ' বুজি পাইছে সকলোৱে? এইটো হৈছে আমাৰ মেথড জেড। আমি এতিয়া কিছুমান কুৱেশ্যন কৰিবলৈ যাম, গতিকে সকলোৱে মনোযোগ দিব। চ' ইয়াতে দিছে ফাইণ্ড দ্য অপজিট অফ 2। ইয়াতে বহুত ডাঙৰ এটা দিছে অপেণ্ডিক্স। অপেণ্ডিক্সটো বেলেগ বেলেগ ধৰণে থাকিব। আগতে আমি যিবোৰ কৰিলোঁ এইবিলাক এনেকৈও থাকিব পাৰে, এনেকৈও থাকিব পাৰে, হয়। ইয়াতেও 6টা ছাৰ্ফেচে আছে। চ' আমাক কি লাগিব? 2ৰ অপজিট লাগে। 2ৰ অপজিট হ'লে কি হ'ব? এইটো 2, আমি এইটো এৰিম, এইটোও এৰিম, ল'ম কোনটো? এইটো। মানে এইটো এনেকৈ আহি এনেকৈ হ'ল, আৰু ইয়াৰ লগত যিটো আছে 6, গতিকে 2ৰ অপজিট কি হ'ব? নাম্বাৰ 6। ঠিক তেনেকৈ বিৰ অপজিটটো চাওকচোন, বিৰ অপজিটটো চি, অপজিট অফ বি লাগে আমাক কুৱেশ্যনটোত। বিৰ অপজিট কি হ'ব? বিৰ অপজিট চি এৰিলোঁ, ই এৰিলোঁ, দেন এফ। চ' আনচাৰ এফ উইল বি কাৰেক্ট আনচাৰ। বুজি পাইছেনে? এইবাৰ মই দেখাই দিয়া নাই কলমেৰে, তথাপিও মই ভাবিছোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনটো লৈছোঁ, আমাক লাগে অপজিট অফ 5। চ' অপজিট অফ 5টো কেনেকৈ হ'ব? ইয়াত আছে 5, এইটো কাটিলোঁ, এইটো কাটিলোঁ, আৰু এইটো ল'লোঁ। তাৰমানে এনেকৈ যদি চাব যাওঁ, এনেকৈ গৈ ওপৰ ফালে গ'ল, আৰু এইটো হ'ল। এইটো কি হ'ব? এইটো জেড ষ্ট্ৰাকচাৰ হৈছে। আপোনালোকে যদি চাব যায়, এইটো এনেকৈ আহি এনেকৈ হৈছে। গতিকে 5ৰ অপজিট 3, আৰু যদি 3ৰ অপজিট দিলে হয়, কি হ'ল হয়? 3ৰ অপজিট দিলে কি হ'লহেঁতেন? 3ৰ অপজিট দিলে 5। এতিয়া মোক কওক এটা কুৱেশ্যন, 1ৰ অপজিট কি হ'ব? 1ৰ অপজিট অভিয়াছলি 4A হ'ব। কাৰণ ইয়াৰ পৰা এটা নাম্বাৰ এৰিলে আমি এটা পাওঁ অপেণ্ডিক্স মতে, হয়। কাৰণ ইয়াতে আমাৰ জেড হ'ব নালাগে, কাৰণ ইফালে আমি এনেকৈ যাব দৰকাৰ নাই, আৰু এই পাকটো মাৰিব দৰকাৰ নাই, যিহেতু চিধা চিধি ওলাই আছে। অ'কে, ঠিক তেনেকৈ আমাক লাগে এইবাৰ, যদিহে এই ডাইচটো যদি আমি এটা ডাইচ কৰি লওঁ, একেলগ কৰিলে 1ৰ অপজিট কি হ'ব পাৰে? চ' 1ৰ অপজিট কি হ'ব পাৰে? এই কুৱেশ্যনবিলাক আচলতে আপোনালোকৰ তেনেকৈ আহিব। এই অপেণ্ডিক্সটো যদি একেলগ কৰোঁ, মানে ক্ল'জ কৰি দিওঁ, তেতিয়াহ'লে অপজিট কি হ'ব পাৰে? তেনেকৈ আহিব। একেলগ কৰিলে 1ৰ বিপৰীত কি হ'ব পাৰে? 1, এইটো এৰিলোঁ,
এইটো এৰিলোঁ ডাইৰেক্ট এইটো কৰিলোঁ চ' 1ৰ অপজিট কি 3 হ'ব অ'কে নেক্সট এইটো আপোনালোকৰ কাৰণে হ'ব হোমৱৰ্ক সকলোৱে পাতি লওক এইটো যদি সিড হয় এইটো যদি ফ্লাৱাৰ হয় এইটো যদি ষ্টেম হয় ফ্ৰুইট হয় এইটো বাড হয় এণ্ড এইটো গাফ হয় দেন আমাক লাগে ফ্ৰুইটৰ অপজিট দিছ ইজ ফ্ৰুইট চ' ফ্ৰুইটৰ অপজিট কি হ'ব এইটো হৈছে হোমৰ সকলোলৈকে আপোনালোকে এইটো পাতি লওক আৰু পাতি আপোনালোকে আনসাৰটো নিজে কৰিবলৈ চেষ্টা কৰিব চ' তেতিয়াহ'লে আমাৰ অপেন ডাইচৰ টাইপ 2 খতম হৈ গ'ল চ' এনেকুৱা কুৱেশ্যন ইয়াৰে কুৱেশ্যনৰ ভিতৰত এটাও বাহিৰৰ কুৱেশ্যন নাহে অ'কে আৰু সকলোৱে নিজৰ নিজৰ যেন বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো আহকচোন আমি এতিয়া টাইপ 4 ষ্টাৰ্ট কৰোঁ চ' তেতিয়াহ'লে আমি আহিছোঁ অপেন ডাইচৰ লাষ্ট টাইপ যিটো 3 টাইপ 3 হয় চ' যদি এটা ডাইচ এনেকৈ দিয়া থাকে ঠিক আছে এটা অপেনলি আছে ABCDEF এনেকৈ আছে তাতে আছে 1 2 3 4 অ'কে যদি এনেকৈ ডাইচটো দিয়া থাকে তেতিয়াহ'লে এই ডাইচটোৰ আনসাৰ কি হ'ব পাৰে আনসাৰটো 4টা হ'ব পাৰে চ' চাওক মই বস্তুটো বুজাই দিছোঁ একচুৱেলি কি হয় চ' যদি এনেকৈ ডাইচটো দিয়া থাকে আৰু চাব ডাইচটো এনেকৈ যদি এই ওপৰত থকা ত্ৰিভুজকেইটা একচুৱেলি ত্ৰিভুজ নহয় এইটো ট্ৰাইংগল ত্ৰিভুজ বুলি ত্ৰিভুজ আৰু ট্ৰাইংগল একে হয় চ' ত্ৰিভুজ যদি এনেকৈ থাকে হ'ব তেতিয়াহ'লে কি হ'ব ইয়াৰ ভিতৰৰ যিটো শ্বেপ হ'ব ডাইচত থকা শ্বেপটো সদায় এনেকুৱা হ'ব ইয়াতো 4টা ত্ৰিভুজে থাকিব ইয়াতে 4টা ত্ৰিভুজ থাকিব ইয়াতো 4টা ত্ৰিভুজ থাকিব আৰু যদি এনেকৈ দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিম ক্লকৱাইজ চাম ক্লকৱাইজ ডাইৰেকশ্যনত যাম ক্লকৱাইজ যাম 1 2 3 4 অ'কে বাট ইয়াৰ এনচাৰটো কি হ'ব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন মানে ক্লকৱাইজৰ ওলোটা হ'ব যদি 1 2 এইটো বক্সত থাকে তেতিয়াহ'লে কি হ'ব 2 3 4 হ'ব অ'কে যদি 1 2 ইয়াৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 হ'ব যদি 1 2 ইয়াৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 মানে এনেকৈ যদি যায় তেতিয়াহ'লে এইটো কি হ'ব এণ্টি ক্লকৱাইজ ডাইচ এইটো এণ্টি ক্লকৱাইজ যাব এনেকৈ গ'লেও এণ্টি ক্লকৱাইজ এনেকৈ গ'লেও এণ্টি ক্লকৱাইজ ক্লকৱাইজত আমি চাম চিৰিয়েলি 1 2 3 4 বাট তাৰ আনচাৰকেইটা কেনেকৈ হ'ব এণ্টি ক্লকৱাইজ ঠিক তেনেকৈ যদি 1 2 এইটো বক্সত থাকে 1 2 3 4 হ'ব ঠিক আছে মই ভাবোঁ সকলোৱে বুজি পাইছে আহকচোন আমি এনেকুৱা এতিয়া কুৱেশ্যন কৰোঁ কেইটামান অ'কে চ' এই কুৱেশ্যনটো দিয়া আছে যদিহে এনেকৈ থাকে এটা ডাইচ এনেকৈ খোলা হয় ক্ল'জ হ'লে ইয়াৰ কোনটো ডাইচ মানে ট্ৰু হ'ব এটা 4টা ডাইচ দিয়া আছে কেইটামান ৰং দিয়া আছে আৰু কেইটামান কাৰেক্ট দিয়া আছে এতিয়া আমি কাৰেক্টটো চাম চ' যদিহে ইয়াত কি থাকে ত্ৰিভুজ থাকে তেতিয়াহ'লে ইয়াতো কি হ'ব ত্ৰিভুজ মানে ফাৰ্ষ্ট চাব লাগিব এই গোটেইকেইটা যে এনেকৈ আছে এই শ্বেপকেইটা ত্ৰিভুজ হয় নে নহয় ত্ৰিভুজ হয় গতিকে আমি গোটেইকেইটা চেক কৰিব লাগিব অ'কে চ' যদি আমি চেক কৰিব লাগে তেতিয়াহ'লে আমি কি পাম আমি চাব লাগিব আমি ক্লকৱাইজত অ'কে আৰু ফাৰ্ষ্ট ইয়াৰ পৰা চাব লাগিব আমি কি অপজিট ডিৰ অপজিট কি হ'ব ই হ'ব এৰ অপজিট চি হ'ব অলৰেডি আমি জানো এটা থাকিল কি বাকী বিৰ অপজিট চ' বিৰ অপজিট কি হ'ব জানেনে চ' বিৰ অপজিট হ'ব এই মই যে ইয়াতে শিকালোঁ আনচাৰ যিটোক নেকি আপোনালোকৰ ক'ব পাৰিব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত চ' বিৰ অপজিট হ'ব 1 ইয়াত যদি 1 টো ষ্টাৰ্ট হয় এনেকৈ আহিব আৰু ইয়াতো ত্ৰিভুজ হ'ব কাৰণ ইয়াতে ত্ৰিভুজ আছে ঠিক আছে ডাইচৰ ভিতৰত ত্ৰিভুজ হ'ব চ' 1 2 3 4 এণ্টি ক্লকৱাইজত থকা চ' বিৰ অপজিট হ'ব 1 2 3 4 ঠিক আছে চ' এতিয়া আমি যাম কি না ইয়াত থাকিব না ইয়াত নাথাকিব আমি সেই ফৰ্মুলাটো আমি ইউজ কৰিম মানে হয় এটা থাকিব পাৰিব হয় ডি থাকিব পাৰিব নহয় ই থাকিব লাগিব মানে ডি আৰু ই যদি থাকে আমি কাটি দিম এ এণ্ড চি থাকিলেও কাটি দিম বিৰ অপজিট কি হ'ব এই বস্তুটো হ'ব চ' বিৰ লগত যদি আমি এনেকুৱা ষ্ট্ৰাকচাৰটো দেখা পাওঁ আকৌ এণ্টি ক্লকৱাইজত তেতিয়াহ'লে আমি সেইটো ডাইচো আমি ল'ব নোৱাৰিম চ' চাওঁ আমি কুৱেশ্যন কেইটা এ ডি আছে নেকি এ ডি এৰ অপজিট কি হয় ডি হয় বাট ইয়াত যদি চাওঁ আমি ইয়াত 1 2 3 4 চিৰিয়েলি নাই আৰু এণ্টি ক্লকৱাইজ নাই চ' আমি এইটো ডাইচো ল'ব নোৱাৰিম চ' অকল এইটো চালে নহ'ব এইকেইটা নাম্বাৰো চাব লাগিব এইটো চাইছোঁ ইয়াতে আছে কি বি ডি 1 2 3 4 আছে চ' বি যদি আমি চাওঁ
চ' এইটো যদি চাওঁ বিৰ লগত কি আছে 1 2 3 4 হয় 1 2 3 4 টো কি আছে ক্লক ৱাইজত আছে হ'ব আৰু ক্লক ৱাইজত থাকিব নোৱাৰিব এনসাৰ হ'বলৈ হ'লে এনসাৰত সদায় কি থাকে এন্টি ক্লক ৱাইজ ACWD থাকিব এন্টি ক্লক ৱাইজ ডাইৰেকশ্যনত থাকিব ওকে চ' এইটো আমি ল'ব নোৱাৰিম নেক্সট আছে এইটো চ' এইটো যদি চাওঁ চি আৰু ই বাৰু অপজিট নহয় ঠিক আছে সেই হিচাপত আমি ল'ব পাৰিম কিন্তু ইয়াত যদি চাব যাওঁ হেৰি 1 2 3 4 চ' এই ডাইৰেকশ্যনত আছে এই ডাইৰেকশ্যনটো কি হয় ক্লক ৱাইজ ডাইৰেকশ্যন হয় আমাক লাগে কি এন্টি ক্লক ৱাইজ ডাইৰেকশ্যন চ' এইটোও নহ'ব ANE অপজিট হয় নেকি ANE অপজিট নহয় সেই হিচাপত আমি ল'ব পাৰিম বাট আমি চাব লাগিব কি এতিয়া আমি চাব লাগিব এইটো আমাৰ কি ডাইৰেকশ্যনত আছে A 1 2 3 4 যদিহে আমাৰ এনেকুৱা ডাইৰেকশ্যনত থাকে তেতিয়াহ'লে কি হ'ব এইটো এন্টি ক্লক ৱাইজ ডাইৰেকশ্যন হয় আৰু যদি এনেকৈ থাকে সেইটো কি হয় ক্লক ৱাইজ ডাইৰেকশ্যন চ' আমি এইটো ল'ব নোৱাৰোঁ আৰু আমি এইটো ল'ব পাৰিম চ' আনসাৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে নিশ্চয় নেক্সট লৈছোঁ কুৱেশ্যনটো এনেকৈ দিয়া আছে ABE ABC আৰু 1 2 3 4 আছে চ' ফাৰ্ষ্ট চাব লাগিব এইটো কি আছে বক্স ওকে অপশ্যনত চাব লাগিব এইটো বক্স ওকে চ' বক্স যদি হয় তেতিয়াহ'লে এইটোতো হোৱাৰ কথাই নাই কাৰণ ওপৰত আছে কি ৰেক্টেংগুল আছে ওকে তেতিয়াহ'লে আমি এইটো নলওঁ বিকজ ইয়াতে কি আছে ট্ৰাইংগল আছে এইটো আমি নলওঁ বিকজ ইয়াতো কি আছে ট্ৰাইংগল আছে হ'ব বেলেগ নাচাওঁ আৰু বিকজ ইয়াতে যিহেতু বক্স আছে আৰু ইয়াতে বক্সেই হ'ব চ' সেইকাৰণে এইটোৱে আমাৰ কাৰেক্ট এনসাৰ হ'ব ইয়াতে মই তিনিটা অপশ্যনত দিছোঁ আৰু যদি এনেকৈ দিয়া থাকে তেতিয়াহ'লে ডাইৰেক্ট এইটোৱে কৰিব আৰু 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ অপশ্যনটোতো চাগে মই লিখা নাই যদিও লিখা নাই সেইটো অপশ্যনটো এনেকৈ হয় মানে ত্ৰিভুজ থকাই হয় সেয়েহে এইটো আনসাৰ বি এ হ'ব ঠিক আছে এতিয়া আমি লৈছোঁ এইটো কুৱেশ্যন ওকে চ' এই কুৱেশ্যনটো মই ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু মই জানো ইয়াতে 99% ৰং কৰিব হ'ব চ' ইয়াৰ এনসাৰ কি হ'ব যদি ইয়াতে চাব যোৱা যায় আমাৰ চ' ইয়াত অপশ্যন কেইটা দিয়া আছে এইটো O দিয়া আছে আৰু এনেকৈ দিয়া আছে 2 O আৰু এনেকৈ দিয়া আছে O আৰু ইয়াতে আৰু বাট ইয়াতে O নাই চ' আমাক লাগিব কি আমাৰ Oৰ অপজিটটো লাগিব যেনেকৈ মই আগৰ কুৱেশ্যনটো দেখে বিৰ অপজিটটো কি হয় বিৰ অপজিটটো হ'ব কি বিৰ অপজিটটো কি হ'ব 1 এইকেইটা 1 2 3 4 বাট ইয়াতে যদিও ক্লক ৱাইজত আছে এনসাৰত কি হ'ব এন্টি ক্লক ৱাইজ হ'ব 1 2 3 4 ঠিক তেনেকৈ এই কুৱেশ্যন Oৰ অপজিট কি হ'ব Oৰ অপজিট হ'ব এইটো হ'ব দেন এইটো হ'ব দেন এইটো হ'ব দেন এইটো হ'ব চাওক এইটো হৈছে দেন এইটো হৈছে মানে আমি ইয়াত জানো যে ইয়াৰে অপজিট এটাই আছে যিহেতু ইয়াত কোনো ধৰণৰ নাম্বাৰ চাম্বাৰ দিয়া নাই আৰু চিম্বলো দিয়া নাই গতিকে আমি জানো O য'ত থাকিব তাত এইটো থাকিব নোৱাৰে হয় এইটো থাকিব নহয় এইটো থাকিব ঠিক আছে চ' যদি ইয়াতে আমি এতিয়া কাৰেক্ট আনসাৰ ওলাব যাওঁ না একেলগে দেখিম না একেলগে নেদেখোঁ ইহঁত দুটাৰ এটাই দেখিম আমি সেই আমি ফৰ্মুলাটো ইউজ কৰিম চ' ইয়াতে আমি দেখিছোঁ ইহঁত দুটাক একেলগে দেখিছোঁ অপজিট দুটাক চ' নহয় ইহঁত দুটাক একেলগে দেখিছোঁ নহয় এইটো নহয় ইয়াতে দেখিছোঁ নেকি নাই চ' আনসাৰ 4 ইজ দ্য কাৰেক্ট আনসাৰ চ' মই ভাবোঁ সকলোৱে বুজি পাইছে নেক্সট আছে কুৱেশ্যন এইটো হোমৱৰ্ক এইটো সকলোৰে কাৰণে হোমৱৰ্ক LNP সকলোৱে লিখি ল'লে হ'ল এইটো CGLত অহা কুৱেশ্যন কিন্তু ভাবিব নালাগে বহুত টান কুৱেশ্যন অলৰেডি আমি এইবিলাক শিকিছোঁ এইবিলাকেই আহে খালি কনচেপ্টটো যদি ক্লিয়াৰ থকা যায় খুব ভাল হয় LNP PNM ইয়াতে কি আছে এনটো কমন আছে চ' কমন থাকিলে কি হ'ব ক্লক ৱাইজ চাব ক্লক ৱাইজ চাই পিনে কি চাব অপজিট নাম্বাৰকেইটা ওলাব অপজিট নাম্বাৰ যদি ইয়াতে একেলগে থাকে তেতিয়াহ'লে সেইকেইটা নহয় যদি আমাৰ এই ফৰ্মুলাটো ইউজ কৰিব এটাৰ পিছত থকা অপজিট এটাৰ পিছত অপজিট এটা এৰি এটা হয় চ' সেনেকৈ যদি ওলাই যদি মিলি যায় যিটো এনসাৰ হয় সেইটোৱে হ'ব মই অলৰেডি শিকাইছোঁ চ' মই ভাবোঁ সকলোৱে বুজি পাব নেক্সট মই এইটোৰ আকৌ হোমৱৰ্ক দিছোঁ সকলোৱে লিখি ল'লে ভাল হয় চ' ইয়াতো চাব লাগে যদি এইটো ডাইচ আমি এনেকুৱা কৰি দিওঁ এটা লক কৰি দিওঁ বন্ধ কৰি দিওঁ তেতিয়াহ'লে এই ডাইচটোৰ কোনটো ডাইচ হ'ব পাৰে চ' ইয়াৰেও অপজিট চালে হ'ল এইটোৰ অপজিট এইটো না একেলগে দেখিম না একেলগে নেদেখিম
ইহঁত দুটাৰ এটাহে হ'ব চ' সেই ফৰ্মুলাটো ইউজ কৰিলে আমি ইয়াৰ আনচাৰটো পাই যাম চ' থেংক ইউ এভৰিৱান আজি আচলতে আমাৰ ডাইচ চিৰিজটো কমপ্লিট হ'ল ডাইচত মই যেই তিনিটা ভিডিঅ' শিকোৱাৰ বাহিৰে যদি এটাও বাহিৰা কুৱেশ্যন আহে মই ৰিক্স ল'বলৈ ৰেডি আছোঁ এটাও বাহিৰা কুৱেশ্যন ইয়াতকৈ নাহে কাৰণ ডাইচৰ এইখিনিয়ে মেইন কনচেপ্ট অ'কে আৰু এইখিনি যদি মেইন কনচেপ্ট আপোনালোকে ৰাখে ADRE SI আমাৰ আসাম গভৰ্ণমেণ্টৰ কথাই নকওঁ মেক্সিমাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামতো এনেকুৱা কনচেপ্টেই পাব অ'কে আৰু সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ এই তিনিটা চিৰিজ ধুনীয়াকৈ তিনিটা ভিডিঅ' খুব ধুনীয়াকৈ চোৱাৰ বাবে আৰু মই বিচাৰোঁ এইবাৰ মই আনিম এটা মেথছৰ ভিডিঅ' মেথছৰ চেপ্টাৰলৈ সকলোকে চাব আৰু মই এটা হোৱাটছআপ চেনেলৰ লিংক দিম মেথছৰ ভিডিঅ'টোত এইবাৰ নিদিওঁ বাৰু সকলোৱে যেন সেই গ্ৰুপটোত জইন হৈ পিনে আজিকালি যিহেতু ইউটিউবত নটিফিকেশ্যন নাযায় গতিকে সকলোকে মই তাতে ইনভাইট কৰিম সকলোৱে যেন তাৰ পৰা আহি পিনে ভিডিঅ'টো সকলোৱে লিংকটো মই হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিম আৰু তাৰ পৰা যাতে সকলোৱে চায় আৰু সকলোৱে নিজৰ বন্ধু বান্ধৱীসকলক চেনেলটো অলপ শ্বেয়াৰ কৰি দিব আৰু যেন ছাবস্ক্ৰাইব কৰিব লাগে চেনেলটো সকলোৱে মিলিজুলি চ' থেংক ইউ এভৰিৱান বাই বাই অল দ্য বেষ্ট